নমস্কাৰ এখেত হয় লুনা এখেত ফৰদিন আজি আমি ৰখি আছো বহুত উৎসাহেৰে এগৰাকী বিশেষ আলহীক আদৰিবলৈ তেখেত হয় মীনাক্ষী দাস অসমৰ পৰা সাত সাগৰ পাৰ হৈ জাৰ্মানীৰ পৰা ডেনমাৰ্ক হৈ আজি ছুইডেন পাইছেহি তেখেতে অসম ৰেজিষ্ট্ৰেশ্যনৰ এখন বাজাজ ডমিনৰ 400 cc বাইক লৈ ইমানকেইখন দেশ ইতিমধ্যে তেখেতে 45খন দেশ বিদেশ সাগৰ মহাসাগৰ পাৰ হৈ ছুইডেনৰ গথেনবাৰ্গ চহৰত আজি আহি পাবহি ভাবকচোন তেওঁ কিমান সাহসী মহিলা মজা ন তাকে বঢ়িয়া লাগিছে বাইকখন বাপৰে thank you so much জয় অসম জয় আই অসম